নাই যেহেতু তেওঁলোকৰ জনসংখ্যাও কম, মৰাণ আৰু বটক সম্পৰ্কত আমি ট্ৰাইবেল সংঘই ইতিমধ্যে আলোচনা কৰিছোঁ যে এই জনগোষ্ঠী দুটা শেডিউল ট্ৰাইব ষ্টেটাছ পালে আমাৰ একো ক্ষতি নহয়। বাকী এডভান্স গ্ৰুপ যিবিলাক আছে, এডভান্স এণ্ড পপুলাছ গ্ৰুপ, জনবহুল আৰু আগবঢ়া শ্ৰেণী, আগবঢ়া জনগোষ্ঠী যদি এছ টি ষ্টেটাছ পায় তেতিয়াহ'লে আমাৰ ক্ষতিগ্ৰস্ত হ'ব, আমাৰ তাত আপত্তি। কাৰণ মৰাণ আৰু বটক যদি এছ টি ষ্টেটাছ পায় তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয়, আৰু তেওঁলোক পাৰ্টিকুলাৰ এটা এৰিয়াত কনফাইন হৈ আছে। তেওঁলোকৰ জনসংখ্যাটো মেইনলি উজনি অসমত তিনিচুকীয়া বা ডিব্ৰুগড় জিলাতে সীমাবদ্ধ, আৰু গতিকে এজে হ'ল বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সৈতে মানে দুইটাৰ মাজত এইটো কম্পিটটো হয়, প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আহোম বা চুতীয়া বা কোচৰাজবংশীৰ সৈতে আমি কম্পিট কৰিব নোৱাৰোঁ, বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকে কম্পিট কৰিব নোৱাৰে। কিন্তু পিছপৰা জনগোষ্ঠী সিদিনাখনলৈকে তেওঁলোকৰ MBBS এজনো নাছিল, ইঞ্জিনিয়াৰ এজনো নাছিল। এতিয়া চৰকাৰে মেডিকেলত চিট ৰিজাৰ্ভ কৰিছে মৰাণ জনগোষ্ঠীৰ কাৰণে, মটক জনগোষ্ঠীৰ কাৰণে, ইঞ্জিনিয়াৰিং কলেজত চিট ৰিজাৰ্ভেশ্যন কৰিছে। এতিয়া আমি আদৰণি জনাইছোঁ, আৰু তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ কাৰণে অট'নমাছ কাউন্সিল তেওঁলোকক প্ৰদান কৰিছে, সেইটোক আমি আদৰণি জনাইছোঁ। আৰু আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশীসকলকো অট'নমাছ কাউন্সিল প্ৰদান কৰিছে, সেইটো আমি আদৰণি জনাইছোঁ। আৰু চৰকাৰক আমি কৈছোঁ, যিহেতু OBC হিচাপে ৰিকগনাইজ এই 6 জনগোষ্ঠী, 6 জনগোষ্ঠীকে মেক্সিমাম বেনিফিট দিব লাগে, মেক্সিমাম বেনিফিট প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে ST ষ্টেটাছ নাপালেও তেওঁলোক যাতে ছেল্ফ ছাফিচিয়েণ্ট হয়। আজি যেনেকৈ মেডিকেলত চিট দিছে, ইঞ্জিনিয়াৰিঙত চিট দিছে, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজ আৰু বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত যিবোৰ STPৰ কাৰণে ৰিজাৰ্ভ কোটা, তাৰে সিংহভাগ 80 to 90% হস্তগত কৰা আমি দেখিবলৈ পালোঁ। এবাৰ এটা ডেঞ্জাৰাছ ইমপ্লিকেশ্যন, আৰু এইটো আমাৰ কাৰণে ইনষ্ট্ৰাকটিভ, এইটো আমাৰ কাৰণে সাংঘাতিক ধৰণে উদাহৰণ আমি দাঙি ধৰিব খোজোঁ যে বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ বেছিকৈ মানে অধিক আগবঢ়া আৰু জনবহুল জনগোষ্ঠীবিলাক যদি চেম কেটেগৰীত কেটেগৰাইজ কৰে বা ST ষ্টেটাছ প্ৰদান কৰে, তেতিয়াহ'লে স্বাভাৱিকতেই সৰ্বতো প্ৰকাৰে বৰ্তমানৰ জনজাতিসকল ধ্বংস হৈ যাব, ধ্বংসপ্ৰাপ্ত হ'ব। এই শেডিউল ট্ৰাইব যে ৰিকগনিশ্যনৰ যি ইছ্যু, সেইটোক আমি বিৰোধিতা কৰিছোঁ। অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এই সম্পৰ্কত কোনো ধৰণৰ ৰিকমেণ্ডেশ্যন আৰু পঠিয়াব নালাগে। আৰু 2019ত দি শেডিউল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 সংসদত উত্থাপন কৰিছিল ৰাজ্যসভাত, আৰু এই ৰাজ্যসভাত এতিয়াও সেই বিলটো আছে, টেবুল কৰি থোৱা আছে, ডিছকাশ্যন হোৱা নাই, ডিবেট হোৱা নাই। কিন্তু এই বিলটোক আমি উইড্ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। শেডিউল ট্ৰাইব কনষ্টিটিউশ্যন শেডিউল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019টো উইড্ৰ কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দাবী কৰিছোঁ। আৰু এই ক্ষেত্ৰত ট্ৰাইবেল সংঘ, অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ এটা ত্ৰিপাক্ষিক বৈঠক আমি বিচাৰিছোঁ, আমি দাবী কৰিছোঁ যে মানে 6 জনগোষ্ঠী অনুসূচীকৰণৰ বিষয়টোত এলানি ত্ৰিপাক্ষিক আলোচনা আমি বিচাৰিছোঁ, দাবী জনাইছোঁ। আৰু এই দাবীটোক আমি এইকাৰণে জনাইছোঁ কাৰণ আমাতকৈ অধিক আগবঢ়া জনগোষ্ঠীবিলাক ST হিচাপে ৰিকগনিশ্যন পালে বৰ্তমানৰ যি অট'নমাছ কাউন্সিলবিলাক আছে, এই অট'নমাছ কাউন্সিলবিলাকতো তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ'ব। কাৰণ যিটো বিল উত্থাপন কৰা হৈছে 2019ত, তাত ST হিচাপেই ৰিকগনিশ্যন দিবলৈ বিচৰা হৈছে, শেডিউল ট্ৰাইব হিচাপেই ৰিকগনিশ্যন দিব বিচৰা হৈছে। তাত STA বা STB, STC তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ তাত দাঙি ধৰা নাই। আৰু ভাৰতীয় সংবিধানত STৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই, ST STয়ে হয়। অসমতহে শেডিউল ট্ৰাইব প্লেইন, শেডিউল ট্ৰাইব হিলছ দুটা কেটেগৰী আছে, কিন্তু চেণ্ট্ৰেল লেভেলত ST STয়ে হয়। আৰু সেইটোৱে যদি হয় তেতিয়াহ'লে নিগম, নিকায়, পঞ্চায়ত, বিধানসভা, লোকসভা বা অট'নমাছ কাউন্সিল, 6 শিডিউলেই হওক বা নন 6 শিডিউল অট'নমিয়ে হওক, প্ৰত্যেক অট'নমাছ কাউন্সিলতে তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁলোকেই জয়যুক্ত হ'ব। আৰু বৰ্তমানৰ শেডিউল ট্ৰাইববিলাক ইভিন পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰ্যন্ত আমি জিকিবলৈ সক্ষম নহওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ দিনত এটা ৰিকমেণ্ডেশ্যন আছিল এছেম্বলিৰ যে অসমৰ 6 জনগোষ্ঠীক ST ষ্টেটাছ দিয়াৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, কোনো ধৰণৰ হানি বিঘিনি নহয়, তেনেকৈ কৰিব লাগিব।
কিন্তু বৰ্তমানৰ মানে এক্সিষ্টিং চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ কোনো পধ্যে ছয় জনগোষ্ঠীৰ শিডিউল ট্ৰাইব ষ্টেটাছটো সম্ভৱ নহয়, অৰ্থাৎ ক্ষতি হ'বই। বৰ্তমানৰ জনজাতিসকলৰ যি 14টা জনগোষ্ঠী আছে ভৈয়াম জনজাতি হিচাপে, এই জনজাতি গোষ্ঠীৰ ক্ষতিগ্ৰস্ত হ'বই। তৎসত্ত্বেও আগন্তুক শীতকালীন বিধানসভাৰ অধিৱেশনত এই বিষয়টো উত্থাপন কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আজি ট্ৰাইবেল সংঘই খুব স্পষ্ট ভাষাত আমি ক'ব বিচাৰোঁ যে ট্ৰাইবেল সংঘই জনবহুল আৰু আগবঢ়া শ্ৰেণীৰ বা আগবঢ়া জনগোষ্ঠীৰ শিডিউল ট্ৰাইব ষ্টেটাছটো আমি কেতিয়াও মানি নলওঁ, কেতিয়াও মানি লোৱা নহ'ব। কাৰণ জনবহুল আৰু আগবঢ়া শ্ৰেণী শিডিউল ট্ৰাইব ষ্টেটাছ পালে বৰ্তমানে স্বীকৃত জনজাতিসকল সকলো দিশতে নিঃশেষ হৈ যাব, ধ্বংসপ্ৰাপ্ত হ'ব। বৰ্তমানে স্বীকৃত 14টা জনগোষ্ঠীৰ সামাজিকভাৱে, আৰ্থিকভাৱে, শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে সকলো ক্ষেত্ৰতে নিঃশেষ হৈ যাব। আনকি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰ্যন্ত জিকিবলৈ সক্ষম নহ'ব। এই 6 জনগোষ্ঠী যদি ST ষ্টেটাছ পায়, বৰ্তমানে শিডিউল ট্ৰাইবৰ কাৰণে থকা সংৰক্ষিত আসনৰ সিংহভাগ তেওঁলোকে হস্তগত কৰিব। আৰু ইতিমধ্যে উদাহৰণ হিচাপে 1996 চনত কেৱল মাত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক ST ষ্টেটাছ প্ৰদান কৰিছিল। আৰু তেতিয়াই আমি দেখিবলৈ পালোঁ যে মাজুলী যি শিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে ৰিজাৰ্ভ চিট, সেই ৰিজাৰ্ভ চিটটোত কৰুণা দত্ত নামৰ এজন কোচ ৰাজবংশী কেণ্ডিডেট জিকি আহিবলৈ সক্ষম হৈছে।